হেল্ল' এভৰিৱান নমস্কাৰ পুনৰ এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা পাৰি ডিজাইন আনিছোঁ। পাৰি মানে এইটো আপোনালোকে লেছ হিচাপে ব্যৱহাৰ কৰিব পাৰিব চাদৰ মেখেলাত, আৰু কুৰ্তিটো কৰিব পাৰিব, আৰু ব্লাউজৰ হাততো কৰিব পাৰিব। একেবাৰে উজু হ'ব। যিসকলে একেবাৰে চিলাই কৰিব নাজানে তেওঁলোকেও কৰিব পাৰিব ডিজাইনটো। এতিয়া ইয়াৰ ড্ৰয়িংটো কৰিবলৈ আপোনালোকে এনেকৈ সৰু সৰুকৈ আঁচ টানি ল'ব, আৰু তলৰ ডালে ওপৰৰ ডালে সমানকৈ কৰিব। এই দুডাল এনেকৈ সমানকৈ কৰি আপোনালোকক যিমান দূৰলৈকে দৰকাৰ হয় সিমান দূৰলৈকে এনেকৈ আঁচ টানি ল'ব। চিলাইটো কৰিবলৈ মই এনেকুৱা DMC সূতা লৈছোঁ। আপোনালোকে যিকোনো সূতাই ল'ব পাৰিব, আৰু সূতাডাল অকণমান ডাঙৰ হ'লে ভাল হয়। ঊলো ব্যৱহাৰ কৰিব পাৰিব। যদিহে এংকৰ গুলি লয় তেতিয়াহ'লে দুডাল কৰি ল'ব। এতিয়া আহকচোন চিলাইটো কৰি যাওঁ। চিলাইটো মই দুটা কালাৰত কৰিছোঁ, ৰঙা আৰু সেউজীয়া। সেউজীয়াটোৱে মই এনেকৈ কৰি ল'লোঁ, যেনেকৈ আঁকিছিলোঁ তেনেকৈ কৰি ল'লোঁ। এতিয়া মই ৰঙাটোৱে কৰি যাম। ৰঙাটো মই এডোখৰতে উলিয়াই লৈছোঁ বেজীটো। তাৰপিছত এতিয়া ওপৰৰ ডালত ভৰাম। ওপৰৰ ডালত ভৰাই ল'লোঁ। তাৰপাছত এইডালত ভৰাই দিম। এনেকৈ কৰি ল'লোঁ। একেবাৰে উজু, আপোনালোকে ভালকৈ চাই গ'লে বুজি পাব। এতিয়া আকৌ এডালত ভৰাম, তাৰ পৰা এডালত ভৰাম। এনেকৈ সমান সমান দুডালত ভৰাই দিলোঁ। তাৰপিছত আকৌ এইডালত ভৰাই এডালত ভৰাম। এনেকৈ ওপৰৰ ডালৰ পৰা তলৰ ডাললৈ কেঁচিয়াকৈ ভৰাই দিলোঁ। এতিয়া আকৌ আগৰ দৰে এইডালত ভৰাম, তাৰ পৰা এডালত ভৰাম। এনেকৈ সমান সমান দুডালত ভৰাই ল'লোঁ বেজীটো। তাৰপিছত আকৌ এইডালত ভৰাম, তাৰ পৰা এডালত ভৰাম। এনেকৈ মই আপোনালোকক একেবাৰে লাহে লাহে দেখুৱাইছোঁ বুজি পাবৰ বাবে। এতিয়া আকৌ সমান সমান দুইডালতে ভৰাই দিম। চাওক, এনেকৈয়ে গোটেইডাল কৰি যাব লাগিব।
চিলাইটো কৰি শেষ হ'ব হৈছে এতিয়া কেনেকৈ সামৰিব লাগে সেইটো চাই ল'ব এতিয়া বেজিটো এনেকুৱা ডখতে সোমোৱাই দিব লাগিব তললৈ আপোনালোকে যিমান দূৰলৈ দৰকাৰ হয় সিমান দূৰলৈ কৰি ল'ব পাৰিব চাদৰখনৰ দীঘৰ পাৰিটোত কৰিব পাৰিব সৰু সৰুকৈ তাৰ পাছত হিফালে ফুল বেলেগ ফুল দিব পাৰিব বহুতে হাতেৰে কৰা চাদৰ মেখেলাবোৰত বজাৰৰ পৰা কিনি আনি লেছ লগায় কিন্তু সেই লেছবোৰতকৈ এনেকৈ হাতেৰে কৰি ল'লে ভাল হয় দেখিবলৈ আৰু মেখেলাবোৰত কিনা লেছটো লগালে মানে জাপটো দি পিন্ধিবলৈ অকমান দিগদাৰ হয় কিয়নো লেছবোৰ চিলাই দিয়াৰ পাছত বহুত হাৰ্ড হৈ থাকে এনেকৈ হাতেৰে চিলাই কৰি ল'লে একেবাৰে কোমল হয় মেখেলাৰ জাপবোৰ ধুনীয়াকৈ বহে এতিয়া আপোনালোকে ডিজাইনটো কেনেকুৱা পালে কমেন্ট কৰি জনাব আৰু যিসকল দৰ্শকে মোৰ এই ভিডিঅ'টো প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব